জানবা আসর যাই দিবে
Oh!
খালে হেনো তোমালোকৰ ইজনীৰ ভিতৰত এজনীহে গৰ্ভৱতী হবা আৰু তেওঁ কৈছে তোমালোকৰ বংশত হেনো ৰামৰ জন্ম হব আৰু তেতিয়া সৰুজনীয়ে ডাঙৰ নিশ্চয় কৈছিল এই বাইদেউ এই প্ৰসাদখিনি খালে হেনো আমাৰ দুইজনীৰ ভিতৰত এজনীহে গৰ্ভৱতী হম বোলে বাইদেউ গতিকে বাইদেউ এই প্ৰসাদখিনি আমি দুয়ো সমানে ভগাই খাওঁ দিয়া আৰু সেই বুলি সৰুজনী অসমীয়া প্ৰতি কলপাত কাটি আনি কলপাতখিনিৰ ওপৰত সেই প্ৰসাদখিনি থৈ দুইজনীয়ে সমানে ভগাই খালে খবৰ লবা নাযায় নাচনে আপুনি বাপৰ মই কোনে দেখোন খবৰ লবা নাযায় এতিয়া যাব আৰু কিহত যাব পিছে আপুনি যাব বেটাৰী যাব বেটাৰী যাবহে বাইদেউ আৰু আপোনালোকে আৰু নাম যাব এতিয়া নাযায় নাচিব এতিয়া নাযায় নেকি খবৰটো লৈ আহিছো
তাই অৱস্থাটো বেয়া হৈছে তথাপি বহাই দিওঁ নহয় হয় দিয়া মাত্ৰ এটুকুৰা মা
সাত ৰাতি পাৰ হৈ গৈছিল তেতিয়া সেই মাংস টুকুৰাৰ পৰা পচা 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 গোন্ধ আৰু তেতিয়া সৰুৱে ডাঙৰনিক চাই কৈছিল অ কি কৈছিল হে বাইদেউ হে বাইদেউ সেই মাংস টুকুৰাটো আমি কিমান দিন আগত লৈ থাকিম গতিকে বাইদেউ সেই মাংস টুকুৰা আমি কলপাত কাটি আনি কলপাত খুলিৰ ওপৰত সেই মাংসটুকুৰ থৈ নদীৰ পাৰে পাৰে কান্দি 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 গৈ আছে দুই ৰাণী
এতিয়া সাপ্লাইজ বিধিৰ লিখন নাযায় খণ্ড অবিধিৰ লিখন Oh,
আৰু তেতিয়া বশিষ্ঠ মনে মনে কি ভাবে এই শিশুটি দুইৰাণীৰ হাতত গতাই দিবই লাগিব
সেৱা পিতৃ ভগৱান সমাপ্ত কৰি